সুখ দুখ জীৱনত অতিথিৰ দৰে সিহঁত আহিব যাব, যদি নাহে তেনেহ'লে অনুভৱনো ক'ত পাব। সময় ভাল প্ৰায় সেইসকলৰ যিসকলে পৰনিন্দা নকৰাকৈ নিজৰ কৰ্মত লিপ্ত। যদি আমি দুটা বস্তু নেদেখাৰ ভাও জোৰো, নিজৰ দুখ আৰু লোকৰ সুখ, জীৱন সহজ হ'বলৈ ধৰে। মানুহে কি ভাবে নাভাবে সেইটো বেছি গুৰুত্বৰ বিষয় নহয়, কিন্তু নিজে কিটো ভাবিছে নিজৰ বিষয়ে সেইটো বেছি গুৰুত্বৰ। খং হ'ল এক এনেকুৱা অস্ত্ৰ যিটোৱে বেলেগৰ ক্ষতি কৰিলেও নকৰিলেও নিজৰ কিন্তু ক্ষতি কৰে। ফটোত লগ দিয়া সকলক প্ৰকৃততে নিজৰ বুলিব নোৱাৰি, দুখত লগ দিয়া সকল আচলতে নিজৰ। আচলতে জীৱনটো ইমানো গধুৰ নহয়, যিমান সপোনৰ সংখ্যাবোৰে ইয়াক গধুৰ বনাই দিয়ে। সেই লোকসকলৰ পৰা দূৰত্বত থকাই ভাল, যিসকলে ওচৰত থকাৰ মূল্য বুজিব নোৱাৰে। যিমানে বেছি সহজ সৰল ভদ্ৰ হ'ব, বেলেগে সিমানে নিজৰ সুবিধাৰ্থে খটুৱাব। জ্ঞানী সেইজন হ'ব নোৱাৰে যিজনে অকল ক'ব জানে, আচলতে জ্ঞানী সেইজন ব্যক্তি যিজনে জানে ক'ত মৌন হৈ থাকিব লাগে। যিবোৰ ক্ষেত্ৰত আপুনি কোনো সলনি কৰিব নোৱাৰে, সেইবোৰ ভাবি থাকি আপোনাৰ পাবলৈ একো নাই।